আজি বহুত দিনৰ মূৰত লং ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিলোঁ আশা কৰোঁ আপোনালোকে বিহু উৰুকা দমাহী ভালদৰে উদযাপন কৰিলে ভালদৰে চেলিব্ৰেট কৰিলে নিজৰ পৰিয়ালবৰ্গৰ লগত ময়ো চেলিব্ৰেট কৰিলোঁ পিছে বিহুৰ আগদিনা হাজবেণ্ড আহি গৈছিল আৰু তাৰ খুচিতে তেওঁ পৰ্ক খাই ভাল পায় যিহেতু সেইকাৰণে অলপমান গাহৰিকে লৈ আহিলোঁ মা আৰু মই আৰু তেওঁ কৈছিল যে লাই শাকেৰে বনাই খাব তেওঁৰ বৰ ইচ্ছা আছে দোকানখনৰ গাতে এজনী বাইদেউ ৰখি আছিল তো তাৰে পৰা একেলগে লাই শাক লৈ ল'লোঁ আৰু মই এয়া জটিয়াত কিনিছোঁ জটিয়া পেট্ৰল পাম্পটোত একদম পূৰা ফ্ৰণ্টত ধুনীয়া আছিল মাংসখিনি আপোনালোকে যদি কোনোবা ইয়াৰে ওচৰৰ প্লিজ কিনিব ভাল লাগিছিল কিন্তু খাই তো তাৰপিছত মা আৰু মই সিদিনা বজাৰ কৰিলোঁ অলপ আপোনালোকে পিছে পৰ্ক কিহেৰে খাই ভাল পায় মই লাই শাক ভাল পাওঁ বা কচুৰে ভাল পাওঁ বা চুকা শাকেৰে কিন্তু শুনিছোঁ খাই পোৱা নাই আৰু কিছুমানে কিন্তু কোমোৰা দিও খায় সেইটোও ভাল লাগে তাৰপিছত যিহেতু পুতেক আহিব উৰুকাততো কিনা যাবই মাছ চাছ তথাপিতো মায়ে ক'লে বোলে লোকেল মাছ সি খাবই নাপায় মুম্বাইত চ' সেইকাৰণে লোকেল মাছ অলপ কিনিলে তাৰপিছত এই কিবা কিবি সৰু সুৰা বিহু বুলি বজাৰ দুজনী একেলগে লগ হৈ কৰিলোঁ আজি পিছে পোনাটো লগত অনা নাই কাৰণ সি আহিলে বহুত কিবা কিবি উৎপাত কৰে সেইকাৰণে তাক ঘৰতে থৈ আহিছোঁ মা আৰু মই আহিছোঁ ভাবিছোঁ পটককৈ আহি গুচি যাম কিবা কিবি কাম আছে সোনকালে কৰোঁ আৰু আহিয়ে বজাৰৰ পৰা মই কান্দি মই মানে পিঁয়াজ কাটিছিলোঁ চ' কান্দি মাংসখিনি বনালোঁ তাৰপিছত আৰু কি আৰু পূৰা এক্সাইটেড হৈ আছিলোঁ হাজবেণ্ড আহিব ধুনীয়াকৈ বহু দিনৰ মূৰত লগ পাম কথা পাতিম চ' এনেকৈ সন্ধিয়াখিনি পাৰ কৰালোঁ তাৰপিছৰ দিনটোত কি কৰিছোঁ প্লিজ আপোনালোকে চাই থাকক The next day. ৰাতিপুৱা উঠাৰ পিছতে মায়ে মানে ঘৰত যে আপোনালোকক মই আলু খেতি কৰা দেখাইছিলোঁ সেই আলু খেতি কৰিছিল তো তাৰ সেই ভাবিলোঁ আলু ভাজি আৰু অলপমান ৰুটি গুটিকেইটা খাওঁ ৰাতিপুৱা উৰুকাৰ দিনাৰ কথা কৈছোঁ আৰু উৰুকাৰ দিনা ভণ্টি আৰু মই আৰু গ'লোঁ বজাৰলৈ মাছ মাংস কিবা কিবি আনিবৰ কাৰণে চ' আৰু গাতে দেখিলোঁ যে ভেলাঘৰ আছিল ভেলাঘৰত ইমান সৰু ল'ৰা ছোৱালীবোৰে খেলি আছিল আমি যেতিয়া সৰু আছিল নহয় এইবোৰ ইমান ফূৰ্তিৰে উদযাপন কৰিছিলোঁ এতিয়া বাৰু সেই মানে চহৰত সেনেকুৱা এটা ভাইবছ নাহে বাট গাঁৱত আৰু বেছি ভাল লাগে এইবোৰ বিহু আৰু তাৰপিছতে ভাবিলোঁ ফ্লাৱাৰ্ছ কেইটামান কিনো বহুত দিনৰ পৰা ভাবি আছিলোঁ কিবা কিবি মানে ঘৰত ফ্লাৱাৰ্ছ লাগে আৰু ভাল বহুত বিশেষ বেলেগ নাপালোঁ বাট যিকেইটা পালোঁ কেইটামান কিনি ল'লোঁ আৰু তাৰপিছতনো ফুচকা নোখোৱাকৈ কেনেকৈ ঘৰত যাওঁ তো ফুচকা মেইন সেইটো খালোঁ আৰু বিহু বুলি অলপ চলপ মিঠাই শ্বপিং কৰিলোঁ যাতে বিহুৰ দিনা মিন্স দমাহীৰ দিনা সকলোৱে মুখ মিঠা কৰিবলৈ অলপমান মিঠাই কিবা এটা থাকক লাড়ু পিঠাটো থাকেই বা তথাপিতো মিঠাইটো মানে থাকিলে ভাল লাগে নহয়নে আৰু এয়া বিকে টাৱাৰৰ তলতে ধুনীয়া বজাৰ বহিছিল সেইদিনাখন ইমান ধুনীয়া দোকান বহিছিল নহয় সকলো বহুত মানুহ ভৰ্তি হৈ আছিল মানে কি হয় কিছুমানৰ অসুবিধা পিঠা লাড়ু বনোৱাত চ' এনেকুৱা দোকানৰ পৰা কিনাটো একো ডাঙৰ কথা বা একো লাজৰ কথা নহয় যাৰ যেনেকৈ সুবিধা হয় সেনেকৈ বিহুটো উদযাপন কৰাটোৱে ভাল আৰু বজাৰ সমাৰ কৰি ঘৰত আহিলোঁ অহাৰ পিছত মা মাছ পুৰি থৈছিল ধুনীয়াকৈ গৰৈ মাছ পুৰা খালোঁ হাজবেণ্ডৰো বহুত ইচ্ছা আছিল বহুত দিন খোৱা নাছিল চ' একেলগে মাছ পুৰা খালোঁ আৰু উৰুকাৰ দিনা পিছে মই একো মানে মই অকল মোৰ বেবীটোৰ কাৰণে অলপমান লোকেল চিকেন বনাইছিলোঁ বাকী চব মা আৰু মোৰ হাজবেণ্ডে বনাইছিল আৰু পুৱা উঠিয়ে গোঁসাই ঘৰত সেৱা ল'লোঁ অগ্নিক সেৱা কৰিলোঁ এনেকৈ দিনটো পালন কৰিলোঁ আৰু তেলপিঠাকেইখন বনোৱা হোৱাই নাছিল চ' ভাবিলোঁ দমাহীৰ দিনা বৰ বিশেষ কাম নাথাকে সেইকাৰণে ৰাতিপুৱা এই গোটেই গোঁসাইৰ কামখিনি কৰা হোৱাৰ পিছত অলপমান তেলপিঠাকে বনালোঁ চাহৰ লগত খাবলৈ মই বৰ ভাল পাওঁ এইটো মোৰ বৰ প্ৰিয় একদম আৰু এই তেলপিঠাটোৰ এটা কাহিনী আছে মানে আমি বৰা চাউল কিনি আনিছিলোঁ বজাৰৰ পৰা বাট আমাক ঠগালে মানে বেছি আঠা নাছিল যাৰ ফলত পিঠাকেইখন ভালদৰে ফুটি নুঠিলে সেইকাৰণে আমি এই গুড়িখিনিৰে মানে ভালকৈ আৰু কি কৰিলোঁ বোলো তেলপিঠাই বনাওঁ তেলপিঠাকেইখন খাবলৈ কিন্তু সোৱাদ হৈছিল আৰু ফুলিও উঠিছিল ধুনীয়াকৈ কিন্তু সেই যে বৰা চাউলৰ পিঠাকেইখন নুঠিল তাৰ কাৰণে মনটো বহুতেই বেয়া হৈছিল গোটেইকেইটাৰে বাৰু যি কি নহওক গাঁৱত থাকিলে তাৰ কথা বেলেগ আছিল অলপমান গাঁৱত সকলোৰে মানে ঘৰত থাকেই খেতি চ' তাৰে ধানৰ একো নুঠা একো কাৰণেই নাথাকে আৰু সকলোৱেতো জানে উৰুকাৰ পিছদিনা উৰুকা ৰাতি বনোৱা খাদ্যখিনি মানুহে খাই ধুনীয়াকৈ তৃপ্তিৰে তো সেনেকৈ গোটেইকেইটা আমি লগ হৈ খালোঁ ভালকৈ এসাঁজ ভাল লাগে এনেকৈ গোটেই ঘৰৰ পৰিয়ালবৰ্গ লগ হৈ যোৱাবাৰ এওঁ নাছিল বিশেষ এটা কাৰণত আহিব পৰা নাছিল তেতিয়া কিন্তু এইবাৰ গোটেইকেইটা আছোঁ একেলগে সঁচাকৈ বৰ ভাল লাগিছিল পিছে আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগেনে নাই বহুত দিন হ'ল দিয়া নাছিলোঁ আপোনালোকে যাতে মোক মৰম আৰু স্নেহ একেদৰে দি যায় তাৰ আশা থাকিল আৰু সন্ধিয়া বৰমাহঁতৰ ঘৰত আহিলোঁ তো দাদাই দেখাই দি আছিল যে তেওঁ কি পিঠা বনাইছে তেওঁৰ ৱাইফে কি পিঠা বনাইছে এইবোৰ আমাক খাবলৈ দিছিল কিবা কিবি লগতে জলপানো দিছিল সেইবোৰৰ পৰা ভিডিঅ' নকৰিলোঁ আৰু চ' এনেকৈ দিনটো কটালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব প্লিজ শেষলৈ চাওক আৰু প্লিজ এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি যাব দেই থেংক ইউ